Hey guys, welcome back to my channel. Khabare. Itu mane intro. আৰু আজি আমি এই ভিডিঅ'ত কথা পাতিবলৈ গৈ আছো মানে কাষ্ট সাৰ্টিফিকেটৰ ওপৰত যেনেকৈ মই 2 সপ্তাহমান আগত মানে এটা ভিডিঅ' বনাইছিলোঁ কাষ্ট সাৰ্টিফিকেটৰ ওপৰত যে দেউতাকৰ কাষ্ট সাৰ্টিফিকেট নহ'লে মানে কেনেকৈ এপ্লাই কৰিব পাৰে কাষ্ট সাৰ্টিফিকেটখন এনেকুৱা বিভিন্ন মানে ভাইটিসকলে সুধি আছে বিভিন্ন মানে কমেণ্টত মোৰ আহিছে মোৰ ভিডিঅ'ত আৰু লগতে পাৰ্চনেলি সুধিছে কাষ্টমাৰ হিচাপেও সুধিছে দোকানত তো আজিৰ ভিডিঅ'টো মানে ওবিসি সকলৰ কাৰণে যিসকল মানে ভাইটি ভণ্টিসকলৰ মানে কিনে দেউতাকৰ কাষ্ট সাৰ্টিফিকেটখন নাই সো হিহঁতে যদি কাষ্ট সাৰ্টিফিকেট এপ্লাই কৰিব লাগে কি ডকুমেণ্টছ কি লাগিব সেইখিনিৰ ওপৰত মই এইটো ভিডিঅ' বনাব ওলাইছোঁ তো শেষলৈকে ভালদৰে চাই থাকক মানে যেতিয়া কাষ্ট সাৰ্টিফিকেট আমি এপ্লাই কৰিব যাওঁ তেতিয়াতো আমি জানো জেনেৰেল যিখিনি ডকুমেণ্টছ পঢ়া পাতিৰ পৰা আদি কৰি আধাৰ পান এইখিনি যিখিনি লাগে সেইখিনিতো লাগিবই তাৰ লগতে যদি আপোনালোকৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটখন নাথাকে তো তেতিয়াহ'লে আপোনালোকৰ অফিচত গৈ হয়তো এখন ৰিকমেণ্ডেশ্যন আনিব লাগিব আৰু আমাৰ এইখিনিত যেনেকৈ এছটি সকলৰ কাৰণে ছয়গাঁৱত লামপাৰাত এটা অফিচ আছে মিনি সৰু অফিচ এটা আছে য'ত ৰিকমেণ্ডেশ্যন এখন উলিয়াই দিব পাৰে ঠিক তেনেকৈ ওবিসি সকলৰ আমাৰ এইখিনি ওচৰ চুবুৰীয়াত মানে নাই তো গতিকে সেইটো কাৰণে এইটো ভিডিঅ' মই বনাইছোঁ মানে কি কৰিব পাৰিব এতিয়া কথাটো হ'ল কি যদি আপোনালোকৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেট আছে ইজিলি আপোনালোকে বহুত ধুনীয়াকৈ এপ্লাই কৰিব পাৰে আৰু যদি আপোনালোকৰ নাই তো নহ'লে কি কৰিব লাগিব প্ৰথম ডকুমেণ্টছটো লাগিব আপোনাৰ গাঁৱৰ গাঁও প্ৰধানৰ প্ৰমাণপত্ৰ যিখনত লিখা থাকিব লাগিব যে এওঁৰ দেউতাকৰ কোনো ধৰণৰ কাষ্ট সাৰ্টিফিকেট নাই তো এনেকৈ অলপমান লিখি দিব যেনেকৈ আমি ইনকাম সাৰ্টিফিকেট উলিয়াবৰ কাৰণে গাঁও প্ৰধানৰ পৰা আমি অলপ লিখাই লৈ যাওঁ যে কোন এওঁৰ পৰিয়ালত কোনো ধৰণৰ চৰকাৰী চাকৰি কৰা ব্যক্তি নাই সেনেকুৱাকৈ লিখি দিব গাঁও প্ৰধানজনে মানে কাষ্ট সাৰ্টিফিকেট নাই বুলি পেলাই আৰু 2 নম্বৰত আপোনালোকৰ লাগিব মানে যিটো ভোটৰ মানে লিষ্ট মানে ভোটৰ লিষ্ট য'ত আপোনাৰ ভোটৰ মানে নামটো আছে তাৰ লগতে আপোনাৰ দেউতাৰো আছে মানে ভোটৰ যিটো লিংকেজ ডাটা সেইটো আপোনালোকক লাগিব আৰু 3 নম্বৰত যিখিনি আপোনালোকৰ জেনেৰেল ডকুমেণ্ট সেইখিনি লাগিব আৰু আপলোড কৰাৰ যিটো অপশ্যন মানে ক'ত আপলোড কৰিব কেনেকৈ কৰিব আৰু ডকুমেণ্টছটো এটা ডকুমেণ্টছতে গোটেইখিনি আপলোড কৰিব লাগিব আপোনাৰ গাঁও প্ৰধানৰখন ভোটাৰ লিংকেজ কাগজখন যিটো ভোটাৰ লিষ্ট আৰু ভোটাৰ লিংকেজ যিটো মই কৈ আছোঁ ভোটাৰ লিষ্টখন তাৰমানে তাত এটা টিক মাৰ্ক দিব আৰু সেইখিনি আটাইখিনি ধুনীয়াকৈ এডব ফটোত বনাই ল'ব লাগিব স্কেনিং কৰি পেলাই এইটো মোবাইলত কৰিব পাৰি নোৱাৰা নহয় মানে PDF কৰিব লাগিব কম্পিউটাৰ দোকানত হ'লে বেছি ভাল হয় যদি কিবা অসুবিধা হয় মোক কমেণ্ট কৰিব মই ইউটিউবত চায়ে থাকোঁ কিবা অসুবিধা থাকিলে মোক কমেণ্ট কৰিব মই ধুনীয়াকৈ বনাই দিম বা কেনেকৈ বনাব লাগে সেইটোৰ ওপৰতো বনাম আৰু ডকুমেণ্টছ কেনেকৈ ৰিচাইজ কৰিব লাগে সেইটোৰ ওপৰত অলৰেডি মোৰ ভিডিঅ' আছে তো এতিয়া যিখিনি মানে ডকুমেণ্টছ মই ক'লোঁ লিংকেজ যিখন ভোটাৰ লিষ্ট দ্বিতীয়তে লাগিব মানে গাঁও প্ৰধানৰ যিখন কাগজ এই দুটা ডকুমেণ্টছ ধুনীয়াকৈ ফটো কৰি পেলাই এটা PDFত দুটাকো কি কৰিব লাগিব লক কৰিব লাগিব মানে এটা অপশ্যনতে আপলোড কৰিব লাগিব আৰু আপলোড ক'ত কৰিব পাৰি মানে আপলোড কোনটো অপশ্যনত কৰিব সেইটোৰ কাৰণে মই স্ক্ৰীনত আপোনালোকক দেখুৱাই দিছোঁ কোনটোত অপশ্যনত কৰিব আপোনাৰ দেউতাৰ কাষ্ট সাৰ্টিফিকেটৰ যিটো 4 নম্বৰ অপশ্যন আছে সেইটোত নহয় তাৰ তলত অৰ যিটো ৰিকমেণ্ডেশ্যন যিটো আছে তাত ক্লিক কৰিব লাগিব আৰু এপ্লাই কি ৱেবছাইটত কৰিব পাৰে এইটো বহুতে একদম ইজি হয় মানে প্ৰথম যিটো ৱেবছাইট মানে অনলি কাষ্ট সাৰ্টিফিকেটৰ কাৰণে সেইটো হ'ল মিছন ভূমিপুত্ৰ য'ত আপোনালোকৰ কেতিয়াবা ক্ৰমৰ জৰিয়তে আপোনালোকে কৰিব নোৱাৰিব পাৰে অসুবিধা দিয়ে মানে কিছুমান চিকিউৰিটি লক হৈ থাকে তো সেইবিলাক এনেবল কৰিব লাগে সেইবোৰৰ ওপৰত মই ভিডিঅ'টো বনাম বাৰু যদি আপোনালোকক প্ৰয়োজন হয় দ্বিতীয় ৱেবছাইটটো হ'ল প্ৰজেক্ট এই যিবিলাক কাম ডিজিটেল কাম যিবিলাক হয় ডিষ্ট্ৰিক্টতে হয় প্ৰজেক্ট তো তাৰ পৰা কৰিব পাৰে আৰু 3 নম্বৰটো হৈছে যিটো আমাৰ নতুনকৈ লঞ্চ হৈছে এটা ৱেবছাইট সেৱা হেতু সেইটো অপশ্যনতো আপোনালোকে কৰিব পাৰে তো আজিৰ ভিডিঅ'টো এইখিনি আছিলে কিবা যদি সুধিবলগীয়া থাকে নিশ্চয় কমেণ্ট কৰিব সাবস্ক্ৰাইব কৰি ৰাখিব আৰু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব সো আজিৰ ভিডিঅ'টো এইখিনি আছিলে থ্যাংক ইউ সো মাচ কিপ ৱাচিং মাই ভিডিঅ'